তোমাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ। তো প্ৰথমতে মোৰ ইছলামী ধৰ্মী বন্ধু বান্ধৱীসকলক আজি পবিত্ৰ ঈদৰ উলগ জনালোঁ আৰু লগতে আজি বিহু বুলি এটা সৰুকৈ বিহু শ্বুট কৰিব আহিছোঁ, ভিডিঅ' বনাম। তো এয়া আমাৰ এটা লোকেশ্যন দেখিবলৈ পাইছে আৰু এয়া মোৰ লগত আছে গুঞ্জন। সি মোৰ ব্লগ কৰা দেখি হাঁহি আছে। তো ফাইনেলি আমি লোকেশ্যনত যাই আছোঁ। নাচনী ৰেডি, চব ৰেডি, খালি ঢুলীয়া চুলীয়া নাই, অনলি নাচনী। তো গানটো কালি প্ৰিপেয়াৰ কৰিছোঁ, একদম সৰুকৈ শ্বৰ্ট ভিডিঅ' এটা বনাম ইউটিউবৰ কাৰণে। এয়া আমাৰ মাজত উপস্থিত আছে নাচনী। তো আৰু একজনী সৰু নাচনী আছে, তাই আহি আছে। তাই অলপমান লেট হ'ল আহি পাওঁতে, দৌৰি দৌৰি আহি আছে ইফালৰ পৰা মাকৰ লগত এইটো, আৰু ইফালে আমাৰ মাও আহি আছে ইফালৰ পৰা। আৰু এইটো হঠাৎকৈ ভ্লগ বনোৱাৰ আইডিয়া আহিল, একদম হঠাৎকৈ। তো একো প্ৰিপাৰেশ্যন নাই, ডাইৰেক্ট হঠাৎকৈ মোবাইলটো লৈ হঠাৎকৈ ভ্লগ বনাই দিছোঁ। তো জাপিটো আনিব পাহৰি গৈছিলোঁ, জাপি লৈ আহি ৰ'দটো অলপমান দেখা দিছে। ৰ'দ মানে পোহৰত থাকিলে ভিডিঅ'টো ভাল হ'ব, কেমেৰাও অনা হৈছে, কিন্তু যাই লওঁ আৰু ৰ'দটো থাকিলেহে ভিডিঅ'কেইটা ভাল হ'ব, অলপ বেছি নহ'লে পোহৰ নাথাকিলে ইমান ভাল নহয়। তো গোটেইখিনি আগতে ষ্টেপকেইটা মাৰ্ক কৰি লওক, তাৰে পিছত গোটেইখিনি প্ৰচেছ দেখাই আছোঁ কেনেকৈ আমি শ্বুট কৰোঁ, চাই থাকক। আৰু ইফালে পৰা মা বহি গৈছে একদম বিহু চাব পথাৰত আৰু দৰ্শক হিচাপে, আৰু ইফালে চববিলাক ৰেডি, কেমেৰা চেমেৰা চব। আৰু এয়া অলপ মাজতে ভিডিঅ'ৰ মাজতে ব্ৰেক লোৱা হ'ল, ব্ৰেকৰ মাজত আহিল গ'ল ফোন নাচনীৰ, আৰু ইফালে সৰু নাচনীটোৱে ভিডিঅ' কৰি থকা দেখি দাউৰিছে, ইফালে লুকাইছে। তো এনেকৈ বহুতকেইটা শ্বট লোৱাৰ পিছত কিবাকৈ কমপ্লিট হ'ল আমাৰ ভিডিঅ'। তো ফাইনেলি আমাৰ পেক আপ হ'ল। তো মই একবাৰ গোটেইকেইটাক চিনাকি কৰি দিছোঁ। এয়া হ'ল আমাৰ দলেপাৰাৰ নাচনী দুজনী, ৰিংকু আৰু ডিম্পী, আৰু এইফালে আমাৰ মিছ ছয়গাঁও তুলিকা, আৰু এইফালে আমাৰ ভাইটি, তোমাৰ নামটো কি আছিল? হৃদয় মজুমদাৰ। আৰু এয়া হৃদয় মজুমদাৰ, আৰু তাৰে লগত আছে হৃদয়ৰ বন্ধু, আৰু সেইফালে এছিষ্টেণ্ট, আৰু এইফালে আছে মোৰ ষ্টুডেণ্ট গুঞ্জন। তো এনেকৈ কম সময়তে আমি কৰিলোঁ শ্বুটটো, আশা কৰোঁ ভাল পাব আপোনালোকে চাই। আৰু মই এইটো আপলোড দিম শনিবাৰে, বিহুৰ দিনা। তো ৱেইট কৰক ভিডিঅ'টোলৈ। আৰু বাকী যদি কিবা এনি ভিডিঅ' ৰিলেটেড কিবা কাম থাকে তেনেহ'লে এই হৃদয় ভাইক আপোনালোকে কৰিব পাৰিব, কণ্টেক্ট কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মই গোটেইখিনি বস্তু দি দিম। তো বলক এতিয়া ঘৰলৈকে যাওঁ, বাকী ক্লিপ শ্লিপবিলাক লওঁ। কেনেকুৱা লাগিল? বঢ়িয়া, কিন্তু অলপমান ইহঁতৰ ষ্টেপ ভুল হৈছিল মাজে মাজে, বাৰু একো নাই, এইখিনি হৈ যায়। তো বাকী আপোনালোকে চালে গম পাব আৰু জনাব কেনেকুৱা লাগে ভিডিঅ'টো। ইহঁতেও নতুন, যিহেতু ইহঁতে ফাৰ্ষ্ট নাচিছে বিহু, আৰু বহুত নতুনে, এনে আদাৰ ষ্টাইল বহুত ধামাকা কৰে, বাট বিহু নতুন। তো ফুলচুল হ'লে জনাই দিব নিশ্চয়। তো আমি ফাইনেলি শ্বুট কৰি আহিলোঁ, ভিডিঅ'কেইটা লৈ লওঁ, লৈ কিনে এডিট কৰি তাৰপিছত মই ডেছক্ৰিপশ্যনত দি দিম গোটেই ভিডিঅ'ৰ লিংকটো, যিহেতু শনিবাৰে আপলোড কৰিম। তো আশা কৰোঁ আপোনালোকে চাব, আৰু একবাৰ কৈ আছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু বিশেষকৈ ইহঁতৰ কষ্টখিনি অলপ আঁকোৱালি ল'ব, কাৰণ কালি আমি সন্ধিয়া ৰিহাৰ্চেল কৰিছোঁ ন, আৰু এইকেইদিন ৰিহাৰ্চেল হৈয়ে আছে কণ্টিনিউ কম্পিটিশ্যনবিলাকৰ কাৰণে, সেইকাৰণে গোটেইবিলাক আহি আছে। আৰু কালি এটা পট কৰি ডিচিশ্যন এটা লয় যে সোনকালে আমি এটা বিহু বুলি এটা পট কৰি ভিডিঅ' এটা বনাওঁ। তো কালি আধা ঘণ্টা 1 ঘণ্টামানৰ হৈছে নেকি আমাৰ ৰিহাৰ্চেল ন, 1 ঘণ্টামানৰ ৰিহাৰ্চেল কৰি আজি শ্বুট কৰিলোঁ, বহুত তাড়াতাড়িকৈ মানে কৰা হৈছে ভিডিঅ'টো। তো আশা কৰোঁ আপোনালোকে ভাল পাব। দিয়ক লগ পাম নেক্সট ভিডিঅ'ত, তেনেকৈ টেক কেয়াৰ, দিয়ক বাই বাই। আৰু মোক এতিয়া সম্বৰ্ধনা জনোৱা হ'ব, চাওক। বিহু বুলি গামোচা মই লোৱা নাই, তাইৰ পচন্দ মতে তই স্কুটি গান। অঁ ঠিক আছে, টি চাৰ্ট, ৱাও ভাল লাগিছে তো। দাদাক চাই দিব, থেংক ইউ থেংক ইউ থেংক ইউ। হাই গাইজ, তো এতিয়া আপোনালোকক মই দেখাবলৈ ওলাইছোঁ 4জনী সুন্দৰ যুৱতী, আৰু লগতে 3জনী সৰু সৰু সুন্দৰ যুৱতী, মানে ইহঁতে গ্ৰুপ ডেন্স নাচিব। তো মই ভিডিঅ'টো শেষ কৰা বুলি কৈছিলোঁ ব্লগটো, কিন্তু ইহঁতে হঠাৎ আহি গ'ল, তো সেইকাৰণে আপোনালোকক দেখাই আছোঁ। চেক দিছ আউট, এয়া সুন্দৰ সুন্দৰ যুৱতী, চাই লওক। ইহঁতৰ নৃত্য যদি আপোনালোকে উপভোগ কৰে, দলেপাৰাত আহি যাওক। বহাগ বিহুৰ প্ৰথম দিনা শনিবাৰে, নহয় প্ৰথম দিনা ক'ত, শনিবাৰে আৰম্ভ, শনিবাৰে আছে, তাৰে পিছত ৰবিবাৰেও আছে, 2 দিন হ'ব বিহু, কিন্তু শনিবাৰে গায়ক ডেন্স চেন্স চব আছে। তো যদি চাই আপোনালোকে আহি যাওক, এই সুন্দৰ যুৱতীবিলাকৰ ডেন্স চাব, আৰু এই 3জনী সুন্দৰী কইনাও নাচিব। তো আহক জল্দি দলেপাৰাৰ বিহু চাব আহি। আৰু এনেকৈ লাষ্টত সকলোবিলাকে বহি কিনে মাৰ এক্টিং চাই আছে, মাহঁতে মানে নাটক এখন কৰিব। তো এয়া ৰিহাৰ্চেল চলি আছিল এইকেইদিন, তো ভিডিঅ' বনোৱা হোৱা নাই। তো আজি এনে হঠাৎকৈ এটা ভিডিঅ' বনাই দিলোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। দিয়ক, আৰু আজিৰ কাৰণে এৰিলোঁ দিয়ক, আৰু বাকী বিহুৰ ব্লগ আৰু যদি দিম চাব।